হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিছোঁ। ৰাতিপুৱা সোনকালে শুই উঠি চাওঁ, একদম চোতালত ঘৰত পাত পৰি একদম ভৰ্তি হৈ আছে। বতাহ দিছিলে ৰাতি, বতাহৰ কাৰণে গছ গছনি আছে ঘৰৰ চাৰিওফালে, একদম পাত পৰি ভৰ্তি হৈ আছে। সেইকাৰণে প্ৰথমে চোতাল ঝাৰু মাৰি ল'লোঁ। চোতাল ঝাৰি মাৰি থাকোঁতে ল'ৰাটোৱে সাৰ পালে। সাৰ পাই সি একদম ৰাস্তাত দুটা চকা লৈ পিনে পূৰা খেলি আছে, দেখিবই পাইছে। ঠেলি খেলি আছে। তাক লৈ ঘৰত আহি কি কৰিম, তেতিয়া শ্ব'কেছটো আৰু ফ্ৰিজ এইবিলাক চাফা কৰি লওঁ। ফ্ৰিজ চাফা কৰিছোঁ, শ্ব'কেছটো অলপমান চাফা কৰি লৈছোঁ, মুচি লৈছোঁ। এইবিলাক কাম শেষ কৰি ঘৰ ঝাৰু মাৰিলোঁ। বাহিৰ ঘৰ ঝাৰু মৰা নাছিলোঁ। ঘৰ ঝাৰু মাৰি ঘৰৰ চুকে কোণে একদম ধুনীয়াকৈ ঘৰখন ঝাৰু মাৰি ল'লোঁ। তাৰপিছত ল'ৰাটোৱে কৈছে কি ভাত খাব ভোক লাগিছে, তাক ভাত খাবলৈ লৈ গ'লোঁ পাকঘৰত। মোবাইল চাই ভাত খাব, মোবাইলটো দিলোঁ। সি ভাত খাই খেলত লাগি গ'ল, মই আৰু কামত লাগি গ'লোঁ। ইমান বতাহ দিছে, গছ গছনি ইমান হিলি আছে, বতাহ কিমান যে দিছে। মই আকৌ গুচি আহিলোঁ পাকঘৰত। আহি পিনে চৌকাৰ পৰা চাই তুলি লৈছোঁ। প্ৰথমে চাই তুলি চৌকাটো ধুনীয়াকৈ ঝাৰু মাৰি লৈছোঁ চাৰিওফালে। চৌকা ঝাৰু মাৰি ঘৰখনো অলপমান, পাকঘৰখনো অলপমান ধুনীয়াকৈ চুকে কোণে বহি ঝাৰু মাৰি ল'লোঁ। কিমান ধূলি ওলাইছে পাকঘৰত, সদায় ইমান ধূলি ওলায়। কেঁচা ঘৰ যে, সেইকাৰণে লেতেৰা কম কিন্তু ধূলি একদম বেছি। সদায়ে ইমানকৈ ধূলি ওলাই থাকে। ৰমজান মাহ, বেছি কাম নাই, ৰন্ধা বঢ়া কাম নাই। চেহেৰি সময়ত ৰান্ধি লওঁ। চেহেৰি খোৱাৰ কাঁহী বাতিকেইটা চাফা কৰা নাছিলোঁ। এতিয়া ৰাতিপুৱা 10-11টামান বাজিলে, এতিয়া চাফা কৰিছোঁ। কাঁহী বাতিকেইটা ধুনীয়াকৈ মাজি লৈছোঁ প্ৰথমতে। ইমান বতাহ কাঁহী বাতিৰ মাজতে, একদম বতাহ ঠাণ্ডা লাগি আছে। কাঁহী বাতিৰ মাজতে ইমান বতাহ দিছে। বাৰিষা কাল আহি গ'ল যে, এইকাৰণে আৰু বতাহ দি আছে। আৰম্ভ কৰি দিলে আৰু বতাহ দিবলৈ। কাঁহী বাতি মাজাহে কেতিয়া ধুম, ধুনীয়াকৈ পৰিষ্কাৰ কৰি একদম হাতেৰে ঘঁহি মানে ছাই আৰু চাবোন দি মাজিছোঁ যে তেনেকুৱা বগা বগা হৈ যায়। সেইকাৰণে ধুনীয়াকৈ হাতেদি ঘঁহি কাঁহী বাতিকেইটা চাফা কৰি লৈছোঁ। মই কাঁহী বাতি চাফা কৰোঁতে তাত ল'ৰাটো আৰু তাৰ দেউতাকে মানে একদম ধুনীয়াকৈ খেলি আছে। কাঁহীকেইটা চাফা কৰি আহি আমিতো সকলোৱে ৰোজা ৰাখিছোঁ, কিন্তু ল'ৰাটো ৰোজা ৰখা নাই নহয়। তাৰ কাৰণে ভাত বহাই দিলোঁ। দুপৰীয়াৰ কাৰণে ভাত খুৱাম। তাক দুপৰীয়া 12টামান বজাত তাক গা ধুৱাই লৈ আহি হাত মুখত তেল লগাই কাপোৰ পিন্ধাই দিছোঁ যে তাক টোপনি যোৱাম। কিন্তু সি ক'ত শুব, সি আৰু বিচনাৰ গোটেই গাৰু কাপোৰ চাপোৰ পেলাই দি সি মাটিতে নাচি আছে। যদি ভিডিঅ' ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। এই ভিডিঅ'খিনি সন্ধিয়া সময়ত কৰিছোঁ, সেইটো কাৰণে এই প্ৰথম ভিডিঅ'টো মই ফাৰ্ষ্টত এডিটিং কৰি ৰাখিছিলোঁ। এইটো আৰু পিছতকৈ এডিটিং কৰি আৰু এৰিছোঁ। সেইটো কাৰণে পিছতকৈ ক'ব লগা হৈছে, ভইচ দিব লগা হৈছে। আজি
পকৰি বনাইছোঁ আৰু ভাজি বুট ভাজি আৰু চবফালে পানী আছে, কল আছে, বেঙেনা আছে, খেজুৰ আছে, সকলোবিলাক আছে। গোটেইকেইটা ৰেডি কৰি লৈছোঁ।